हेलो फ्रेंड्स সকলোকে স্বাগতম জানাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছো আৰু আজিৰ ভিডিঅ'টিত মই আপোনালোকলৈ আগবঢ়াইছো এটা সুন্দৰ ৰেচিপি আৰু মোৰ দৰে আপোনালোকৰ চাগে এটো খুব প্ৰিয় হ'ব মই ভাবিছো আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে চাই তেনেহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰো আলু আৰু পিয়াজখিনি এনেকৈ কাটি ললো আলুখিনি সৰু সৰুকৈ কাটিছো আৰু পিয়াজ অলপ মিহিকে কাটি লৈছো লগতে আদা আৰু নহৰুখিনি থেতেৰিয়াই লম এতিয়া কেৰাহী গৰম হৈ গ'ল এতিয়া ইয়াত দিছো তেল জোখমতে তেল দি লৈছো মাংস আধা কেজি হয় হাঁহৰ মাংস ফাৰ্ষ্টতে ইয়াত মই পিয়াজখিনি দি লৈছো তেলত তেল গৰম হৈ যোৱাৰ পিছত প্ৰথমতে পিয়াজ গুটিখিনি দি লম দি অলপ দেৰি ভাজি লম লগত দি লৈছো হালধি আৰু নিমখ জোখমতে তেলতে ইয়াত জিৰা গুৰি অকণ লৈছো গোটা জিৰা আছিলে অলপ খুনি ললো পিয়াজখিনি অলপ দেৰি ভজাৰ পাছত এয়া মাংসখিনি দি দিছো আৰু এইখিনিও ভালকৈ লৰাই লম এয়া হাঁহৰ মাংসৰ মেইন বস্তুটো এইখিনি হল জালুক এইখিনি এতিয়া ভালকে গুৰি কৰি লম জালুকখিনি অৱশ্যে মই এতিয়াই নিদো শেষত একেবাৰে নমাবৰ সময়তহে দিওঁ তৰকাৰীখিনি যেতিয়া সিজি হৈ যায় সম্পূৰ্ণ আৰু সকলোৰে দিয়া নিয়মবোৰ আচলতে বেলেগ বেলেগ হয় এতিয়া চাওক পিছৰখিনি কি ধৰণে কৰি আছো কেইবাৰমান ঢাকন দাঙি লৰোৱাৰ পাছত এয়া মাংসখিনিৰ লগত প্ৰায় পিয়াজখিনি গলি গৈছে আৰু তেনেতে ইয়াত এইখিনি খুনি থোৱা আদা আৰু নহৰুখিনি দি দিলো লগতে আলুখিনিও দি ললো আৰু এইখিনি এতিয়া ভালকে আৰু অলপ দেৰি হাঁহৰ মাংস আচলতে অলপ দেৰি সিজাবই লাগে বেছি সিজিলেহে বেছি ভাত টেষ্ট হয় মানে আৰু এতিয়া আলু আৰু মাংস দিয়াৰ পাছত অলপ দেৰি সিজালো দুবাৰ ঢাকন দি লৰালো আৰু এতিয়া পানী দি দিছো আৰু পানী দিয়াৰ পাছতো অলপ দেৰি উতলিব লাগিব আৰু তেতিয়াহে খোৱাৰ উপযোগী হ'ব এয়া চাওক মাংস পুৰা সিজিছে আৰু পানীটো অলপ কমি গৈছে এতিয়া শেষত নমাবৰ হৈ গ'ল মোৰ আৰু জালুকৰ গুৰিখিনি এতিয়া দি দিছো আৰু এতিয়া আৰু ডাইৰেক্ট নমাই দিম আৰু এয়া গৰম গৰম টেষ্টি মাংস ৰেডি হৈ গ'ল আৰু আপোনালোকৰ চাই কেনেকুৱা লাগিল মোক কমেন্টৰ যোগে জনাব যদি ভাল লাগিলে তেনেহলে লাইক কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব